হে এভৰিৱান, গুড আফটাৰনুন। সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ আকৌ এবাৰ। বাকী কেনেকুৱা গ'ল আপোনালোকৰ বিহু? পিঠা চিঠা বনালেনে? ময়ো ট্ৰাই কৰিছিলোঁ বাৰু বনাবৰ কাৰণে বৰা পিঠাটো, আমাৰ শুকান যিটো পিঠা বুলি কয়। কিন্তু ভিডিঅ' এটা বনাম বুলি ভাবিছিলোঁ, কিন্তু পিঠাৰ অৱস্থা দেখি সেইটো বাদ দিলোঁ আৰু প্লেনিংটো। বাৰু যি নহওক, আচলতে ৰ'ব দেই, এতিয়া মই বনাই আছোঁ ভাত। ভাত বনোৱা হ'ল আৰু এতিয়া এটা মানে ইম্পৰ্টেণ্ট কথাৰ কাৰণে মই ভিডিঅ'টো বনাইছোঁ। যে ইম্পৰ্টেণ্ট কথাটো হ'ল, যেতিয়া মই স্কুলত কাম কৰি আছিলোঁ, আপোনালোকে চাগে হয়তো যোনে যোনে মোৰ আগৰ পুৰণি ভিডিঅ'বোৰ চাইছে তেওঁলোকে হয়তো গম পায় যে মই স্কুল এখনত টিচিং কৰি আছিলোঁ। কিন্তু ৰিচেণ্টলি মই টিচিংটো বাদ দিব লগা হ'ল, কিবা কিছুমান পাৰ্চনেল ৰিজনৰ কাৰণে মই বাদ দিলোঁ। কিন্তু সেইটো লৈয়ে এতিয়া ভিডিঅ'টো আনিছোঁ যে মানে যেতিয়া মই স্কুলখন এৰিছিলোঁ তেতিয়া মোক অহাৰ সময়ত মোৰ যিখিনি ষ্টুডেণ্টছ আছিল সিহঁতে মোক কিবা কিবি কাৰ্ডছ দিছিল, মানে মোক যে মিছ কৰি আছে বা মোৰ কাৰণে ধুনীয়া ধুনীয়া কথা কিছুমান লিখিছিলে। তো তেওঁলোকে মোক তেতিয়া কৈছিলে যে মেম আপুনি আমালৈ এটা ভিডিঅ' বনাব আৰু আমাক যে আপুনি মিছ কৰি আছে ক'ব, সেনেকৈ কৈছিলে। তো ময়ো ভাবি আছোঁ ইমান দিনে বনাম বুলি। তোমালোকে যদি মোৰ ভিডিঅ' চাই আছা তোমালোকে নাভাবিবা যে মই পাহৰি গৈছোঁ বুলি। মই প্ৰত্যেকগৰাকীকে বহুত মিছ কৰোঁ। আৰু এতিয়া মই বাঢ়ি আছোঁ ভাত, ল'ৰাজনক ভাত খুৱাওঁ। দুপৰীয়া হৈছে, তাৰ টোপনিও ধৰিছে, ভোকো লাগিছে চাগে, সেইকাৰণে ভাত খাব চিঞৰি আছে। তো তাৰ পাছত মই আপোনালোকৰ লগত কাৰ্ডখিনি শ্বেয়াৰ কৰিম, চাব সকলোৱে। ইমান ধুনীয়াকৈ লিখিছে তেওঁলোকে। মোৰ সঁচাকৈ কথা ক'ব গ'লে মই যিদিনাখন পঢ়িছোঁ মোৰ খুব মানে অভাৰৱেলম হৈ গৈছোঁ। তেওঁলোকৰ এই সৰু সৰু মৰমৰ টোপোলাবোৰ মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, আপোনালোকে চাব দেই। বাৰু ফ্ৰী হৈ পেলাই এতিয়াহে আহিলোঁ। তো ফ্ৰী হওঁতে সন্ধিয়াই লাগি গ'ল, কাৰণ ল'ৰাটোৰ লগত লাগি থাকোঁতে টাইমবোৰ কেতিয়া যায় গমেই নাপাওঁ। ভাত খোৱাৰ পাছত তাক অকণমান শুৱাই থ'লোঁ, শুৱাই থৈ এতিয়াহে আহিছোঁ অকণমান ফ্ৰী হৈ। তো বাৰু যি নহওক, আপোনালোকক দেখাম মই। আৰু যদি কোনোবা ষ্টুডেণ্টছে মোৰ চাই আছে তোমালোকে মোৰ ভিডিঅ'বোৰ, তেনেহ'লে তোমালোকৰ সেই মৰমখিনিৰ কাৰণে অশেষ ধন্যবাদ। আৰু মোৰ আশীৰ্বাদ, মোৰ ব্লেছিং সদায় তোমালোকৰ লগত আছে। আৰু এইখনত সিহঁতে কিবা গোলাপ ফুলৰ পাহিটো শুকাই পেলি এনেকেই সোমাই দিছে আৰু ষ্টেপল মাৰি দিছে, ইয়াতে আঠা লগাই দিছে। আৰু মোক কৈছে যে মেম আপুনি গোলাপ ফুল ভাল পায় নে নাপায়, আপুনি ইয়াৰ পৰা চেণ্ট লৈ থাকিব পাৰিব। আৰু সঁচাকৈ এতিয়াও চেণ্ট ওলাই আছে। থেংক ইউ ছ' মাছ। আৰু এইটো দিছে আচ্ছা, মই পাহৰি গৈছিলোঁ, মোৰ এজনী ষ্টুডেণ্ট আছে তাহাঁতৰ ক্লাছত, ৰিহানা আহমেদ। ৰিহানাই মোক বাৰে বাৰে কৈছিলে যে মেম আপুনি কিন্তু মোৰ কাৰ্ডখন সকলোতকৈ আগতে খুলিব। আৰু ৰিহানা, যদি তুমি চাই আছা তেনেহ'লে মই তোমাৰ কাৰ্ডখন সকলোতকৈ আগতে খুলিছোঁ দেই। এইটো ৰিহানাই দিছে, উই উইল মিছ ইউ এ লট। ৰিহানাই আৰু লিখিছে, ৰিহানাই আৰু এখন দিছে, যিখনত ৰিহানাই লিখিছে উই অল মিছ ইউ ছ' মাছ, উই হোপ ইউ উইল জইন আছ চুন। আফটাৰ 1 year you should join our school. I think you will not forget us. Of course I will not forget all of you. Not forget. Don't worry. তাৰপিছত আৰু দিছে, এইটো কোনে দিছে? ঐশী আৰু চাব্বিয়াই দিছে। ইমান ধুনীয়াকৈ বনাইছে চাওকচোন সিহঁতে। এইটো পেন এটাও দিছে সিহঁতে, আৰু লগতে ধুনীয়া কাৰ্ড এখন বনাই দিছে। আৰু ইমান ধুনীয়াকৈ বনাইছে ভিতৰৰ পিনে। আৰু ইয়াত কি কি লিখিছে, ইমান ধুনীয়াকৈ লিখিছে, থেংক ইউ ছ' মাছ, এক্সট্ৰা অৰ্ডিনাৰী, মষ্ট ইনস্পায়াৰিং, ইউ আৰ স্পেচিয়েল, ইউ হেভ অলৱেজ বিন এন এক্সিলেণ্ট এডুকেটাৰ হু নিউ হাউ টু ইলুমিনেট এ সোল উইথ সোল হাইটছ। অ'কে, থেংক ইউ ফৰ বিং এ গ্ৰেট টিচাৰ, আই উইল মিছ ইউ। থেংক ইউ ছ' মাছ ঐশী এণ্ড চাব্বিয়া, আই উইল মিছ ইউ টু। ইমান ধুনীয়াকৈ বনাইছে আৰু সকলোৱে খুব ধুনীয়াকৈ লিখিছে। এইখন লিখিছে নাচিমা চুলতানাই লিখিছে উই উইল মিছ ইউ ছ' মাছ, ইফ উই হেভ ডান ছামথিং নটি এণ্ড উই হোপ ইউ উইল ফৰগিভ আছ।
We will miss you so much. Okay. We will miss you too. I will miss you too. Of course, I will miss you too. তাৰপাছত এইটো কোনে লিখিছে? অ'কে, তো এইটো লিখিছে হিয়াশ্ৰীয়ে। হিয়াশ্ৰীয়ে লিখিছে মিছ উই উইল মিছ ইউ ভেৰি মাছ। 112 মিছ ইউ টু, 224 মিছ ইউ মোৰ। মিছ ইউ মোৰ, ইয়া আই উইল মিছ ইউ মোৰ। ইমান ধুনীয়া ধুনীয়া লিখিছে। এইটো লিখি তাছনিমে লিখিছে, এইটো তাছনিম। Dear Miss, we will miss you a lot. If we have done some naughty, then sorry. Don't say sorry, dear. তোমালোকৰ এইটো বয়সে হয়, তোমালোকে যদি নটি নকৰা কোনে কৰিব, হয়নে নহয়? বাট পঢ়া শুনাখিনি ভালকৈ ৰাখিব লাগে। আৰু এইজনী কোনে লিখিছে? এইটো লিখিছে, নামটো লিখা নাই নেকি, আফৰিন। তাইও লিখিছে she will also miss me. Okay, I will also miss you too, আফৰিন। এইটো লিখিছে, অ'কে, ৰিহানাৰটো পঢ়িলোঁ। আৰু এইখন লিখিছে আমাৰ এজন ল'ৰা এজনে লিখিছে, আৰিয়ান আহমেদ তালুকদাৰ। যেতিয়া মই ফাৰ্ষ্ট স্কুলত যাওঁ আৰু সিহঁতৰ ক্লাছত যাওঁ, আৰিয়ানে খুব দুষ্টামি কৰিছিল। মই তেতিয়া ভাবিছিলোঁ যে কেনেকৈ কৰিম সিহঁতৰ ক্লাছটো, মই ইমান দুষ্টামি কৰে। কিন্তু পিছত গম পালোঁ যে ল'ৰাজন খুব ভাল, মানে অন্তৰখন বহুত ভাল হয় তাৰ। সি দুষ্টামি কৰে, চাইল্ডিছ হয় অকণমান, কিন্তু বৰ ভাল ল'ৰা হয় সঁচাকৈ। আৰু ইমান ধুনীয়াকৈ লিখিছে, সুবা খুশি কা ৰাত হে দুখ কা, সুবা হে খুশি কা ৰাত হে দুখ কা, और हमारा मिस है जन्नत का। We will miss you. I will miss you too so much. ইমান ধুনীয়া লিখিছে ন? এইখিনিয়ে। আৰু সিহঁতে কিবা কিবি গিফ্টো দিছে মোক, চাওক। এই ক্লাচাৰটো দিছে, এই ৰত্মৰাডাল দিছে, সেইডাল ৰাবাৰডাল দিছে। এই সৰু সৰু বস্তুবোৰ আচলতে এখন কাৰ্ডছ, মিছ ইউ কাৰ্ডছ বা এটা গিফ্ট বুলি ক'লে ভুল হ'ব। এই বস্তুবিলাক হৈছে আমাৰ কাৰণে কি ইনস্পাইৰেশ্যন হয়। যেতিয়া আমি কিবা এটা তাহাঁতক শিকাওঁ, ভালকৈ মৰমত শিকাওঁ, বা কেতিয়াবা হয়তো খঙো কৰোঁ, কিন্তু সেই তাৰ প্ৰতিদান স্বৰূপে যদি এইখিনি বস্তু পোৱা, এই ইনস্পাইৰেশ্যনখিনি পাওঁ নহয়, সেইটোৱে আমাক আৰু মটিভেট কৰে আমাৰ নিজৰ কামখিনি আৰু ভালকৈ কৰাৰ কাৰণে, হয়নে? আৰু যাতে বেটাৰ দিব পাৰোঁ তাৰ কাৰণে মটিভেট কৰে। আৰু সেইকাৰণে মই মানে বহুত থেংকফুল যে মই স্কুলখনত যদিও আজি মই নাই, মোক সেইখিনি চান্স দিছে। আৰু তাত ষ্টুডেণ্টছখিনিৰ লগত মই ইমানখিনি মানে মই মনে তাহাঁতৰ লগত মিলি যাব পাৰিছোঁ, তাৰ কাৰণে বহুত থেংকফুল। আৰু বাকী সিহঁতৰ মৰমখিনিতো আপোনালোকে দেখিলেই, ইমান ধুনীয়াকৈ লিখিছে, ইমান ধুনীয়াকৈ মোক এক্সপ্ৰেছ কৰিছে ফিলিংছখিনি। আৰু সঁচা কথা ক'ব গ'লে যিদিনাখন মোৰ শেষৰ দিন আছিল আৰু আহিব ওলাইছিলোঁ, একদম শেষৰ ক্লাছটো থাকে মোৰ সিহঁতৰ ক্লাছত, সিহঁতে মোক আহিব দিয়া নাছিল। যেতিয়া আগে পিছে ক্লাছ কৰোঁ নহয়, লাষ্টৰ ক্লাছত সিহঁতৰ দৌৰা দৌৰি লাগি যায় ঘৰত যাবৰ কাৰণে। কিন্তু সিদিনাখন সিহঁতে কৈছে যে মিছ আজি ৰিক্সা গুচি যাওক, কিন্তু আপুনি থাকক, এনেকুৱা কৈছে। সঁচা কথা ক'ব গ'লে মই বহুত কিবা এটা মানে সমস্যাত পৰিহে মই কামটো এৰিছোঁ, নহ'লে মই নেৰিলোঁ হয়। বাৰু যি নহওক, কেতিয়াবা মানুহৰ জীৱনত তেনেকুৱা সমস্যা আহে বহুত। মই সদায় মানে এইটোৱে বিচাৰোঁ আৰু যে তোমালোকে ভাল ষ্টুডেণ্টছ হোৱা, ভাল ষ্টুডেণ্ট নহয়, তোমালোকে এজন ভাল মানুহ হোৱা। ডাঙৰ মানুহটো সকলোৱে হ'ব পাৰে, কিন্তু ভাল মানুহ, এজন ভাল মানুহ হোৱা, সকলো ফালৰ পৰা তোমালোকে ভাল মানুহ হোৱা আৰু জীৱনত আগুৱাই যোৱা, ভাল ভাল কাম কৰা, সেয়াই। বাৰু আজি ভিডিঅ'টো মই বৰ বেছি দীঘলীয়া নকৰোঁ, আজি ইমানখিনিতে সামৰণি মাৰিলোঁ। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায়, তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, আৰু মোৰ নতুনকৈ যদি চেনেলত আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব দেই। বাই বাই।